নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল ধীৰাজ আৰু আপোনালোকে চাই আছে জ্ঞানৰ গেৰাজ। বন্ধুসকল, আপোনালোকে কয় জীৱন পথত। আচ্ছা, জীৱনটো যদি এটা ৰাস্তা হয় তেতিয়াহ'লে আপুনি এখন গাড়ী নহয়নে? এতিয়া কথাটো হ'ল, আপোনাৰ মোৰ দৰে অজস্ৰ গাড়ী এইটো ৰাস্তাত অহৰহ চলি আছে, কিন্তু গাড়ীবোৰ তেতিয়াহে স্মুথলি চলিব যেতিয়া তাৰ ইঞ্জিনটো ভালে থাকিব। গতিকে আপোনাৰ গাড়ীখনৰ ইঞ্জিনটো অৰ্থাৎ আপোনাৰ ব্ৰেইনটোৰ নাটবল্টুবিলাক টাইট দিয়াৰ দায়িত্ব লৈ আমি খুলিছোঁ এইটো গেৰাজ, জ্ঞানৰ গেৰাজ। নতুনকৈ লঞ্চ হোৱা গাড়ী হওক বা হওক ছেকেণ্ড হেণ্ড, আমাৰ গেৰেজত সদায় এপলক সোমাই যাওক, আপোনাৰ গাড়ী হৈ পৰিব এৰোপ্লেন। বন্ধুসকল, আমাৰ গেৰেজৰ ৰেগুলাৰ কাষ্টমাৰ হ'বলৈ ছাবস্ক্ৰাইব কৰক, ছাৰ্ভিচিং ভাল লাগিলে লাইক কৰি বিল দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি আমাৰ গেৰেজটো ফেমাছ কৰক। আজিলৈ এৰিছোঁ। মোৰ নাম হ'ল ধীৰাজ আৰু আপোনালোকে চাই আছে জ্ঞানৰ গেৰাজ।